নমস্কাৰ, খেতি কৰা প্ৰণালী আৰু সা সুবিধালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কুচিয়া আপোনাক আহাৰ দিয়া দেখুৱাব ওলাইছোঁ। আহকচোন ভিডিঅ'টো চাওক। এইবোৰ চাওক পোনাবোৰ, এইবোৰ 6-7 দিন হৈছে। চাওক আৰু দেখুৱাই আছোঁ, এইবোৰ চাওক আৰু দেখুৱাই আছোঁ। চাওক এইবোৰ দেখিছেনে? অলপ সৰু সৰুকৈ আহাৰবোৰ দিয়া হৈছে। চাওক টুকুৰা টুকুৰকৈ, যাতে সকলোৱে খাবলৈ পায়। দেখিছে? এইবোৰ ভাগ ভাগকৈ আছে। কোনোবা কেইটামান 10 দিন, 5 দিন, 7 দিন বা কেইটামান ডাঙৰো আছে 20-21 দিনৰ। এই ডাঙৰো আছে এটা দুটা। এই ডাঙৰ। যিসকলে খেতি বাতি কৰা প্ৰণালী আৰু সা সুবিধাৰ মুখ্য তথ্যসমূহৰ পেজটো লাইক কৰা নাই, তেখেতসকলে লাইক কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰি দিব। আৰু কিবা কথা থাকিলে কমেণ্টত জনাই দিব বা মেছেজ কৰিলেও হ'ব। যদি কিবা কথা থাকে মেছেজ কৰি দিব। এইবিলাক চাওক, পোনাবিলাক আহাৰ খাবলৈ আৰম্ভ কৰিছে। দেখিছে? ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিটো মুখ্য তথ্যসমূহ পোৱা যায়, সেই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰি দিব। এইবিলাক চাওক খাবলৈ আৰম্ভ কৰিছে। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কিবা কথা জানিব বিচাৰিলে মেছেজ কৰিব। ধন্যবাদ।